আইনাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে সাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত আমি জানিম কি ধৰণে লিংকখিনি আমি শ্বেয়াৰ কৰিলে আমাৰ ইউটিউবত ভিউবিলাক কাউণ্ট হয়, লগতে ফেচবুকত আমি কেনে ধৰণে লিংকটো শ্বেয়াৰ কৰিলে থাম্বনেইলটো ডাঙৰ হয়। গতিকে ভিডিঅ'টো চাওঁ আহক। প্ৰথমতে আমি ইউটিউবত যাম। ইউটিউবত গৈ কোনটো ভিডিঅ'টোৰ লিংকখিনি আমি শ্বেয়াৰ কৰিব লাগে সেই ভিডিঅ'টোৰ লিংকটো আমি কপি কৰি ল'ম। তাৰপিছতে আমি ক্ৰোম ব্ৰাউজাৰত যাম। ক্ৰোম ব্ৰাউজাৰ খুলি পেলাই আমি লিখিব লাগে fblinkr.com। তাত গৈ পেলাই আমি এনেকুৱা ধৰণৰ আহে ডিসপ্লে। তাত আমাৰ ইয়োৰ লিংকত আমি যিখিনি কপি কৰিছিলোঁ সেইখিনি পেষ্ট কৰি দিম। পেষ্ট কৰি দিয়াৰ লগে লগে টাইটেল আৰু ডিসক্ৰিপশ্যন অটোমেটিক আহি যায়। আমি যদি খলাব বিচাৰোঁ তেনেহ'লে আমি খলাব পাৰোঁ। তাৰপিছতে আমাৰ ফেচবুকত লগইন কৰিব লাগে। ফেচবুকটো লগইন কৰাৰ পিছতে কিছুমান অপশ্যন আহি যায়, যেনে থাম্বনেইলৰ ওপৰত যিটো ইউটিউবৰ লোগো থাকে সেইখিনি আমি ইউজ কৰিব পাৰিম। সেইখিনি দিয়াৰ পিছত অকণমান ৰখিব লাগে। অকণমান ৰখাৰ পিছত সাবমিট, ৰিছেট আৰু শ্বেয়াৰ অন ফেচবুকত আহি যায়। আমি সেই লিংকখিনি কপি কৰি পেলাইও ৰাখিব পাৰোঁ, লগতে আমি শ্বেয়াৰ কৰিব পাৰোঁ মই তাৰ পৰাই শ্বেয়াৰ কৰিছোঁ ফেচবুকত। FBlinker পৰা আমি লিংক জেনেৰেট কৰিলে আমাৰ এটা ফায়দা হয়। সেই ফায়দাটো হ'ল থাম্বনেইলখন ডাঙৰ আহি যায় আৰু সেই থাম্বনেইলৰ পৰাই ভিউৱাৰ্ছসকলে তাতে ক্লিক কৰিলে ডাইৰেক্ট ইউটিউবত গৈ মেলি পেজটো ভিউ হয়। গতিকে সেই ভিডিঅ'খনৰ ভিউ আমি ইউটিউবত পাই যাম। কেতিয়াবা কি হয়, আমি লিংকটো দিলে সেই লিংকটো ডাইৰেক্ট শ্ব' হৈ যায় আৰু ভিডিঅ'টো তাৰ পৰাই আৰম্ভ হয়, কিন্তু ইউটিউবত সেই ভিউটো আমি নাপাওঁ। সেইকাৰণে ইউটিউবত ভিউ পৰাবৰ কাৰণে আমি এই FBlinker অপশ্যনটো ইউজ কৰিবই লাগিব। আৰু যদি আমি ইউটিউবৰ পৰা ডাইৰেক্ট ভিডিঅ'টোৰ লিংকসমূহ কপি কৰি পেলাই যদি পেষ্ট কৰি থাকোঁ তেনেহ'লে আমাৰ ইউটিউবৰ এলগৰিদমৰ মতে সেই লিংকসমূহ স্পেম হৈ যাব পাৰে। গতিকে আমি FBlinker পৰা লিংকখিনি জেনেৰেট কৰি থোৱা ভাল। যদি ভিডিঅ'টোৰ পৰা কিবা এটা জ্ঞান লাভ কৰিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।